হেল্ল' ফ্ৰেণ্ডছ, এইফালে হেপী ছানডে। আজি দেওবাৰ বুলি ক'লে আমাৰ কামৰহে দেওবাৰ হয় আৰু দেই। এইফালে আৰু চাফ চিকুণ কৰি ল'লোঁ। এইফালে গাহৰি মাংস পচলা আৰু সৰু আলুৰ লগত শাক বনোৱা হ'ল। আৰু এইফালে গাহৰি কিবা ফুল বুলি কয় নে কি বুলি কয় সেইবিলাক ভাজিছে। দেওবাৰ বুলি ক'লে আৰু গাহৰি মাংস থাকেই নহয়। তাৰপিছত এইফালে আকৌ পিঠা অলপ বনাই ল'লোঁ। নামঘৰত মানে আইনাম লৈ আছে, সেইবাবে পিঠা অলপ বনাই ল'লোঁ চাহ দিবৰ কাৰণে। পিঠা 65টা বনোৱা হ'ল মুঠতে। এইফালে আকৌ দেওবাৰ বুলি ক'লেতো আৰু কাপোৰ কানি ধোৱাটো থাকিবই। সেইফালে কাপোৰ অলপ ধুই ল'লোঁ আৰু এইফালে মানে ফুলৰ টাবকেইটা অকণমান চাফ চিকুণ কৰি দিয়া হ'ল। ফুলৰ টাবকেইটা অকণমান চাফ চিকুণ কৰি দিয়া হ'ল আৰু অকণমান ভাল লাগে মনটো তেতিয়া। এইফালে আহি আকৌ নামঘৰ পালোহিয়ে নহয়। নামঘৰত আমি চাহ তাহ দিয়া হ'ল। কেমেৰা ধৰা মানুহ নাই নহয়, কেমেৰা কৰাই নহ'ল আৰু এইফালে চাহ তাহ দি আজৰি হৈ এতিয়া নাম ল'বলৈ সাজু হৈছে আৰু এইফালে মই বহি আছোঁ এনেকৈ এইফালে ধুনীয়াকৈ বহি আছোঁ দেই। এইফালে আৰু নাম ল'ব এতিয়া অকণমান শুনিব দেই নাম।